বাৰিষাৰ কাৰণে তোৰ কমপ্লিট কৰিব পৰা নাই, কিন্তু বাৰিষা যোৱাৰ পাছতে এই কামখিনি কৰিম। অধ্যক্ষ ডাঙৰীয়া যিহেতু নিৰ্দেশ দিছে, গোটেইখিনি কাম নিয়াৰিকৈ কৰি দিয়া হ'ব। বেলেগ পাৰ্টিৰ লাভ নাই। 2 নম্বৰ কংগ্ৰেছ কি পাৰ্টি অসমত লাভ নাই। মই নাজানো তেখেতকে সুধিব, তেখেতকে সুধিব, মইতো নাজানো। কিন্তু মই আকৌ কৈছোঁ ক'ত তৃণমূল কংগ্ৰেছ অসমত আছে। মই আপোনাক কৈছোঁ মই নাজানো, কিন্তু মই তৃণমূল কংগ্ৰেছৰ কথা কৈছোঁ। অসমত তৃণমূল কংগ্ৰেছৰ অস্তিত্বই নাই। অসমত তৃণমূল কংগ্ৰেছে আমাৰ লগত নোৱাৰে আৰু বহুদিনলৈকে ৰাইজৰ কাম কৰিম। অহংকাৰ কৰা নাই। 6টা বজাত আহিছোঁ ইয়ালৈকে, 6টা বজাত গুৱাহাটীৰ পৰা আহিছোঁ। অহংকাৰ নকৰোঁ। গতিকে কাম কৰা মনেৰে যিহেতু কাম কৰিছোঁ, ৰাইজক সহায় কৰাৰ মনেৰে ৰাইজেতো আশীৰ্বাদ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া অলমষ্ট 20 ঘণ্টা কাম কৰে। আমি তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত। গতিকে ৰাইজৰ কাৰণে কাম কৰিম, অসমৰ কাৰণে কাম কৰিম, অসমীয়াৰ কাৰণে কাম কৰিম। ক'ত তৃণমূল কংগ্ৰেছ? চব জিকিম উপ নিৰ্বাচন। বছৰ ধৰি তেওঁলোকে এটা সমস্যাৰ হৈছে, কিমান দিনৰ ভিতৰত এই সমস্যাটো সমাধান হ'ব? এইখিনি 6 মান্থ, 6 মাহ ধৰি আৰু কৰিম। মই কৰি আছোঁ, ঘূৰি আছোঁ। জালিমুক্তৰ কথা কি ক'ব? জালিমুক্তৰ প্ৰটেকশ্যন কৰি দিম। ডান।